গাইজ নমস্কাৰ। বহুত দিনটো লকডাউনে চলি থাকিল আৰু আজি হৈছে জুনৰ 9 তাৰিখ আৰু যোৱাকালিৰ পৰা মন্দিৰ মছজিদ এইবিলাক খোলা দিছে। হ'লে বহুত দিন লকডাউনৰ কাৰণে বাহিৰত ক'তো যোৱাই নাছিলোঁ। চ' আজি ভাবিছোঁ অলপ বাহিৰৰ পৰা আহোঁ। বাহিৰত মানে বহুত বেছি দূৰত নহয়, মই আৰু মোৰ মাক আমি দুটাই মানে আমাৰ ওচৰত এটা মন্দিৰ আছে, তালৈকে যাম বুলি ভাবিছোঁ। চ' এক্সাইটেড হয় বিকজ মই এইটো ফাৰ্ষ্ট টাইম হয় য'ত মানে শ্বুট কৰি আছোঁ। বৰ্তমান গা পা ধুই আহি ইয়াত মানে এনেই বহি আছোঁ। বৰ্তমান সময় হৈছে 11:15 আৰু টাইম হৈছে এতিয়া ৰেডি হওঁ। চ' ৰেডি হওঁ মানে বেলেগ একো নাই, এইটো পুৰণা হয়, ঘৰত পিন্ধা হয় এইটো। চ' বেলেগ এটা পিন্ধি যাওঁ আৰু এইখিনিত এটা মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, আপোনালোকে ভিডিঅ'টো যাতে লাষ্টলৈকে চাই প্লিজ অকণমান ছাপোৰ্ট কৰে, যিহেতু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় আৰু মই বহুত বেছি এক্সাইটেড হয়। যাবলৈ ৰেডি হ'লোঁ, কিন্তু বহুত ৰ'দ দি আছে আৰু বহুত বেছি গৰম আজি। চ' ছাতিটো ল'ব লাগিব আৰু ইম্পৰ্টেণ্ট বস্তু দুটা ল'ব লাগিব। এটা হ'ল চশমা, যিটো নহ'লে মোৰ প্ৰব্লেম হ'ব, আৰু এটা মাস্ক, যিটো বৰ্তমান বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু সকলোৱে লগাব লাগে। এতিয়া ঘৰৰ পৰা ওলালোঁ, যাওঁ আৰু এইটো আমাৰ ৰাস্তাটো হয়, আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো এইটো। এইখন হৈছে আমাৰ ঘৰৰ ওচৰৰ সঞ্জীৱ দাদাৰ দোকান। ইয়াত মায়ে কিবা কিবি বস্তু ল'ব আহিছে, মানে মন্দিৰত যাবৰ কাৰণে ধূপ তেল এইবিলাক লৈ ল'ব। আৰু এখন দোকান, আমি বহুতবিলাক বস্তুৱে লওঁ আৰু দোকানৰ পৰা। আহিলোঁ আৰু আহি পাই গ'লোঁ আৰু এইটো এইবিলাক ৱাল হয় মন্দিৰত। ইয়াত কাম চলি আছে, বৰ্তমান ৱালৰ কাম চলি আছে। এয়া আহি পালোঁ, এইখন গেট হয়। গেট মানে এখন তোৰণ, যিটো তোৰণ বুলি কওঁ। ওপৰত এটা ডাঙৰ হনুমানৰ মূৰ্তি আছে গেটখনৰ ওপৰত, দেখা পাইছে আপোনালোকে, আৰু নিশ্চয় গম পাইছে ইয়াত লিখাই আছে এইটো শ্ৰী শ্ৰী হনুমান মন্দিৰ হয়। এয়া আমাৰ ভিতৰত গ'ল, মানে আহোঁতে ইমান দৌৰাদৌৰিকৈ আহিলোঁ। চ' কি হ'ল, মায়ে আৰু যেনেকৈ আছিল সেনেকৈ গুচি আহিলে। সেয়া ময়ো ভিতৰত যাওঁ আৰু এতিয়া ইয়াতে চাকি লগোৱা হয়। অলপ বতাহ দি আছে, সেইকাৰণে চাকিবিলাক নুমাই গৈছে ইয়াতে। এইবিলাক চাকি এফালে লগাই আৰু ছাইডত আৰু অলপ জাগা আছে, মই দেখাই আছোঁ আপোনালোকক। এইটো মেইন মন্দিৰ হয়, এইটো মেইন হনুমান মন্দিৰ হয় এইটো। আৰু এইখিনি ঠাইত মানে চাকি লগাব পাৰি, আৰু যদি সিফালে আৰু বেছি ঠাই যদি কম হৈ যায়। ইয়াতে কেইজনীমান ছোৱালীয়ে চেলফি উঠি আছে, লৈ ল'লোঁ আৰু সিহঁতৰ ফটো, মানে ভিডিঅ' কৰি ল'লোঁ অলপ। এয়া এইডাল হৈছে আহঁতৰ গছ, এটা গছৰ পুলি হয়, আহঁত গছৰ পুলি। মন্দিৰতে আছে, মন্দিৰ প্ৰাংগণত। বহুত গৰম হয় আৰু মানুহো বেছি নাই, চ' মই অলপমান মাস্কখন গুচাই দিছোঁ, ইমান বেছি গৰম। আৰু এতিয়া ইমান চাকি ধূপ লগাই দিওঁ আৰু কাষত এটা শিৱ মন্দিৰো আছে হনুমান মন্দিৰৰ লগতে, তাতো বহুতে চাকি লগায়। আৰু এই যে মই দেখালোঁ আহঁত গছজোপা, তাতেও চাকি ধূপ লগায়। এতিয়া আহক মেইন মন্দিৰটো দেখাই দিওঁ। এইটো হৈছে মেইন মন্দিৰ, আৰু
আপোনালোকৰ ভিতৰখন দেখাই দি আছোঁ ৰ'ব। এয়া এইটো মন্দিৰ হয়, এইটো আৰু এইটো হৈছে বহুত ধুনীয়া হয়, হনুমানৰ মূৰ্তি হয়। এইটো ৰেড কালাৰ হয় মূৰ্তিটোৰ, বহুত ধুনীয়া হয় মূৰ্তিটো দেখিবলৈ, আৰু যায়ো বহুত ভাল লাগে, কিবা এটা শান্তি লাগে। আৰু আপোনালোকে যদি আহি পোৱা নাই নিশ্চয় এবাৰ আহিব, ইয়াত বহুতেই ভাল লাগে। আৰু হয়তো বহুতে নাজানিবও পাৰে ইয়াত যে এটা ইমান ধুনীয়া হনুমান মন্দিৰ আছে। বাৰু এতিয়া অলপ প্ৰদক্ষিণ কৰি ল'ম। মন্দিৰটো বাৰু বেছি ডাঙৰ নহয়, সৰু মন্দিৰ হয়, কিন্তু আহি সঁচাকৈ বহুত ভাল লাগে। আমাৰ ইয়াত অহা হৈয়ে থাকে, আৰু মঙলবাৰে সাধাৰণতে বহুত বেছি যাত্ৰী আহে, কিন্তু আজি নাই, নাজানো কিয়। হয়তো যোৱাকালিৰ পৰা খোলা দিছেহে মন্দিৰ, সেইকাৰণে হ'ব পাৰে। এতিয়া আপোনালোকক দেখাম, অলপ আগতে যে কৈছিলোঁ শিৱ মন্দিৰটো, এইটো হৈছে শিৱ মন্দিৰৰ মূৰ্তিটো। আৰু ছাইডটো আপোনালোকে দেখিছে, ছাইডটো এইটো আইনা লগোৱা আছে ছাইডৰ ফালে, একেবাৰে ছাইডবিলাক গোটেই ইউনিক হয়, আৰু বেলেগ মন্দিৰতকৈ অলপমান বেলেগ, আৰু ভাল লাগে, আৰু ধুনীয়া হয়। ইয়াতেও অকণমান সেৱা এটা কৰি লওঁ। এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ, এইটো হৈছে মন্দিৰ প্ৰাংগণত থকা এটা সভাঘৰ সেইটো। আৰু এই সভাঘৰতেই প্ৰত্যেক পূৰ্ণিমাত আমাৰ ওচৰৰ যিবিলাক নামতি আছে ইয়াতে লগ হৈ নাম প্ৰসংগ কৰে। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যে প্ৰত্যেক বছৰে আমাৰ এই হনুমান মন্দিৰটোত হনুমান জয়ন্তী উদযাপন কৰা হয়, কিন্তু এই বছৰ COVID-19ৰ কাৰণে উদযাপন কৰা নহ'ল বাৰু। আৰু এটা বস্তু দেখাই দিছোঁ, এইটো হৈছে ভোগগৃহ। ইয়াতে মন্দিৰৰ কিবা কিবি বস্তু থোৱা আছে। এইটো 2016 চনত স্থাপিত কৰা হৈছিলে। এইটো হৈছে আমাৰ গোটেই মন্দিৰটো, এবাৰ আৰু দেখাই দিছোঁ আপোনালোকক। ইয়াতে ফুল আছিলে, বাট মৰি গ'ল চাগে, বহুত দিন অহাও হোৱা নাই, দেখা নাই। কিন্তু ছাইডৰ পিনে আছে দেই, কেইটামান আছে, কেইটামান ফুল বাচি আছে ছাইডৰ পিনে এইকেইটা। বাৰু নতুনকৈ ৰুলে আৰু হ'ব। আৰু এতিয়া ঘৰলৈ যোৱা সময় হ'ল। আপোনালোকে নিশ্চয় আমাৰ মন্দিৰটো চাই ভাল পালে, কেতিয়াবা নিশ্চয় আহিব। এইটো ইয়াত লিখাই আছে, আপোনালোকে দেখা পাইছে নিশ্চয়, মিলনপুৰ হয়, মিলনপুৰ জেইল ৰোড। জাষ্ট ঘৰ আহি পালোঁ, আৰু ঘৰ আহি পায়ে ইমান বেছি গৰম লাগিছে। ফাৰ্ষ্টতে মই ড্ৰেছ চেঞ্জ কৰি লৈছোঁ, এতিয়া অলপ ভাল লাগিছে। তাৰপিছত সেই চুলিবিলাক অলপমান ওপৰত বান্ধি লৈছোঁ, ইমান মানে কিবা ফিল হৈছিলে, এতিয়া আৰু অলপ ভাল হৈছে। ইয়াতে এটা কথা ক'ব বিচাৰোঁ, মোৰ ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চালে তাৰ বাবে ধন্যবাদ। আৰু আগলৈও যাতে মই অলপ ভাল ভিডিঅ' দিব পাৰোঁ, তাৰে কাৰণে আপোনালোকে যাতে উৎসাহ যোগায়, তলত কমেণ্ট বক্সত আপোনালোকে জনাব ভিডিঅ'টো চাই কেনে পালে। আৰু প্লিজ ছাপোৰ্ট কৰিব, যাতে এইটো একদম নতুন চেনেল হয়। আৰু আপোনালোকে দেখিছে মই কোনো ইয়েৰফোন ইউজ কৰা নাই, বিকজ মোৰ লগত নায়েই একো ইউজ কৰিবৰ কাৰণে। মই জাষ্ট অনলি মোবাইলত শ্বুট কৰিছোঁ, হয়তো আপোনালোকৰ ভাল নালাগিবও পাৰে, বাট প্লিজ ছাপোৰ্ট কৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু তলফালে থকা যিটো বেল আইকন আছে সেইটো দবাই দিব, তেতিয়া আপোনালোকে মই যদি কিবা নতুন ভিডিঅ' দিওঁ তাইৰ ন'টিফিকেশ্যন পাই যাব। ফ্ৰেণ্ডছ, আজি ইমানতে এৰিলোঁ। যদি আপোনালোকৰ পৰা ছাপোৰ্ট পাওঁ তেতিয়াহ'লে নিশ্চয় ভৱিষ্যতলৈকেও আৰু বেলেগ বেলেগ ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম। মই নিভাৰেকা, আৰু এইটো মোৰ চেনেল হয় নিভাজ ডায়েৰী। আৰু আজিৰ কাৰণে মই বিদায় ল'লোঁ, বাই।